আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ অসমীয়া ব্যাকৰণৰ সন্ধিৰ কিছুমান ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন আনসাৰৰ বিষয়ে। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তিম সময়লৈ চাই থাকিবা, কাৰণ মই এই ভিডিঅ'টোত যিকেইটা কুৱেশ্যন আনসাৰৰ বিষয়ে ডিছকাছ কৰিছোঁ এই কুৱেশ্যন কেইটা প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন আৰু লগতে বিভিন্ন ধৰণৰ টেক্সট পেপাৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয়। মই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো মিছ নকৰি অন্তিম সময়লৈ চাই থাকিবা। আৰু যদি তোমালোকে এতিয়াও আমাৰ সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ'বিলাক সকলোতকৈ আগত পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সন্ধি প্ৰথম কুৱেশ্যনটো হৈছে সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা। চোৱা, এই কুৱেশ্যনটো 2009ত আহিছিল আৰু বিশেষকৈ গ্ৰামাৰৰ কুৱেশ্যনবোৰ এক্সামত ৰিপিট কৰি থাকে। গতিকে তোমালোকে প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনবোৰৰ আনসাৰ কেইটা ধুনীয়াকৈ শিকি ল'বা। আনসাৰটো হৈছে নিচেই ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষাক্ষৰ আৰু দ্বিতীয়টোৰ আধ্যক্ষৰৰ পাৰস্পৰিক প্ৰভাৱৰ ফলত যি মিলন ঘটে তাকেই সন্ধি বোলা হয়। এইটো হ'ল সন্ধিৰ ডেফিনেশ্যন। উদাহৰণটো হৈছে পৰম আৰু মৃত এই দুয়োটা শব্দ সন্ধি হৈ প্ৰমাণিত হৈছে। পৰম আৰু মৃত দুয়োটা শব্দ লগ লাগি প্ৰমাণিত হৈছে। পৰম শব্দটোৰ অ আৰু মৃত শব্দটোৰ অ মিলি আ হৈছে, ফলত নতুন শব্দটো হৈছে প্ৰমাণিত। তোমালোকৰ 2008 চনত দুটা সন্ধি ভাঙিবলৈ দিছিল, হিতাহিত আৰু অতীন্দ্ৰিয়। হিত যোগ অহিত হিতাহিত, অতি যোগ ইন্দ্ৰিয় অতীন্দ্ৰিয়। সংস্কৃত অতীন্দ্ৰিয় এই দুয়োটা 2010 চনত দিছিল সন্ধি ভাঙিবলৈ। সমযোগ কৃত সংস্কৃত, অতি যোগ ইন্দ্ৰিয় অতীন্দ্ৰিয়, যথাৰ্থ ইত্যাদি নীৰৱ দেৱৰ্ষি এই চাৰিটা শব্দ দিছিল 2011 চনত সন্ধি ভাঙিবলৈ। যথাৰ্থ যথা যোগ অৰ্থ যথাৰ্থ, ইত্যাদি ইতি যোগ আদি ইত্যাদি, নীৰৱ নিহ যোগ ৰৱ নীৰৱ, দেৱৰ্ষি দেৱ যোগ ঋষি দেৱৰ্ষি। পৰীক্ষা হিতাহিত নাবিক হিমালয় এই চাৰিটা দিছিল 2012 চনত সন্ধি ভাঙিবলৈ। পৰীক্ষা পৰি যোগ ইক্কা পৰীক্ষা, হিতাহিত হিত যোগ অহিত হিতাহিত, নাবিক নৌ যোগ ইক নাবিক, হিমালয় হিম যোগ আলয় হিমালয়। হিমাচল গিৰীন্দ্ৰ যথেষ্ট উচ্ছেদ এই চাৰিটা শব্দ 2013 চনত দিছিল সন্ধি ভাঙিবলৈ। হিমাচল হিম যোগ আচল হিমাচল, গিৰীন্দ্ৰ গিৰ যোগ ইন্দ্ৰ গিৰীন্দ্ৰ, যথেষ্ট যথা যোগ ইষ্ট যথেষ্ট, উচ্ছেদ উদ্যোগ ছেদ উচ্ছেদ। যথাৰ্থ নমস্কাৰ ৰাজৰ্ষি বিদ্যালয় এই চাৰিটা শব্দ 2014 চনত দিছিল সন্ধি ভাঙিবলৈ। যথাৰ্থ যথা যোগ অৰ্থ যথাৰ্থ, নমস্কাৰ নম যোগ কাৰ নমস্কাৰ, ৰাজৰ্ষি ৰাজ যোগ ঋষি ৰাজৰ্ষি, বিদ্যালয় বিদ্যাযোগ আলয় বিদ্যালয়। উচ্ছল কটক্তি ইত্যাদি নিশ্চয় এই চাৰিটা দিছিল 2015 চনত সন্ধি ভাঙিবলৈ। উচ্ছল উৎ যোগ চল উচ্ছল, কটক্তি কটু যোগ উক্তি কটুক্তি, ইত্যাদি ইতি যোগ আদি ইত্যাদি, নিশ্চয় নিহ যোগ ছয় নিশ্চয়। বিদ্যালয় চন্দ্ৰোদয় যদ্যপি নমস্কাৰ এই চাৰিটা শব্দ 2016 চনত সন্ধি ভাঙিবলৈ দিছিল। বিদ্যালয় বিদ্যা যোগ আলয় বিদ্যালয়, চন্দ্ৰোদয় চন্দ্ৰ যোগ উদয় চন্দ্ৰোদয়, নমস্কাৰ নম যোগ কাৰ নমস্কাৰ, যদ্যপি যদি যোগ অপি যদ্যপি, ইত্যাদি হোমাগ্নি সংস্কৃত যদ্যপি এই চাৰিটা শব্দ 2017 চনত দিছিল সন্ধি ভাঙিবলৈ। ইত্যাদি ইতি যোগ আদি ইত্যাদি, হোমাগ্নি হোম যোগ অগ্নি হোমাগ্নি, সংস্কৃত সমযোগ কৃত সংস্কৃত, যদ্যপি যদি যোগ অপি যদ্যপি। সূৰ্যোদয় যথেষ্ট অন্বেষণ ভাবুক এই চাৰিটা শব্দ 2018 চনত দিছিল সন্ধি ভাঙিবলৈ। সূৰ্যোদয় সূৰ্য যোগ উদয় সূৰ্যোদয়, যথেষ্ট যথা যোগ ইষ্ট যথেষ্ট, অন্বেষণ অনুযোগ এখন অন্বেষণ, ভাবুক বৌ যোগ উক ভাবুক। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।
থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। মই আশা কৰোঁ তোমালোকে নিশ্চয় এই কুৱেশ্যনবোৰৰ আনচাৰ শিকি ল'বা আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা।